অশান্ত অসম বিশেষ প্ৰয়োজন নাথাকিলে নকৰিব অসম ভ্ৰমণ নিজ দেশৰ নাগৰিকক সকিয়নি কানাডা চৰকাৰৰ সকিয়নিক লৈ বিশেষ চৰ্চা এইবাৰ অসম ভ্ৰমণ নকৰিবলৈ টুৰিষ্ট এডভাইজাৰী জাৰি কৰিছে কানাডা চৰকাৰে নিজ দেশৰ নাগৰিকৰ বাবে জাৰি কৰা এই টুৰিষ্ট এডভাইজাৰীত কোৱা হৈছে যদি কিবা প্ৰয়োজনীয় কাম নাথাকে তেতিয়াহ'লে অসমলৈ ফুৰিবলৈ নাযাব কিয়নো অসম এতিয়া অশান্ত হৈ আছে আৰু অশান্ত জৰ্জৰ অসমত নিজৰ জীৱনৰ নিৰাপত্তা নাই এইদৰে অসমৰ প্ৰতি পুনৰ বিৰূপ মন্তব্য কৰিছে কানাডা চৰকাৰে কি কাৰণত কি তথ্যৰ ভিত্তিত কানাডা চৰকাৰে এনে মন্তব্য কৰিলে সেয়া বৰ্তমান সময়ত চৰ্চাৰ কাৰণ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বাৰে বাৰে দাবী উত্থাপন কৰি আছে 2016 চনত বিজেপি চৰকাৰ হোৱাৰে পৰা অসমত শান্তিৰ বাতাবৰণ ঘূৰি অহা বুলি সৰ্বানন্দ সোণোৱালে 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ অসমৰ কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে মূল সুঁতিলৈ অহা বুলি দাবী উত্থাপন কৰি আহিছে নিতৌ অস্ত্ৰ সম্পৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এটাৰ পাছত আন এটা সন্ত্ৰাসবাদী সংগঠন মূল সুঁতিলৈ উভতি আহে ডাঙৰ ডাঙৰ হৰ্ডিং বিজ্ঞাপনেৰে সেইবোৰ কথা প্ৰচাৰ কৰা হয় আনকি ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি অস্ত্ৰ সম্পৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় তাৰ পাছত এখন বিদেশী ৰাষ্ট্ৰই কি কাৰণত কি যুক্তিৰ ভিত্তিত অসম সম্পৰ্কে এনেকুৱা এডভাইজাৰী জাৰি কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অশান্তময় অসমত শান্তিৰ বাতাবৰণ ঘূৰাই অনা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৰাজহুৱাভাৱে ঘোষণা কৰে তাৰ পাছতো কানাডা চৰকাৰে যি এডভাইজাৰী জাৰি কৰিছে এই এডভাইজাৰীয়ে অসমৰ মান সন্মান বিশ্বৰ মাজত লাঘৱ কৰিছে বিশ্বৰ বিভিন্ন দেশে এই এডভাইজাৰী পাব আৰু বিশ্বৰ বিভিন্ন দেশৰ পৰা অসমলৈ আহিব লগা পৰ্যটকসকলে এবাৰ অসমলৈ আহিবলৈ এতিয়াৰ পৰা ভাবিবলৈ বাধ্য হ'ব অসমত যে শান্তিৰ পৰিৱেশ ঘূৰি আহিছে এই কথা বহিৰাষ্ট্ৰসমূহক জনাব পৰা নাই নেকি অসম চৰকাৰ বা ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কানাডা চৰকাৰে যি এডভাইজাৰী জাৰি কৰিছে এই এডভাইজাৰীত অসমক সন্ত্ৰাসবাদ আৰু অশান্ত জৰ্জৰ অঞ্চল হিচাপে চিনাক্ত কৰি বিশেষ এৰাব নোৱাৰা প্ৰয়োজনীয়তা নাথাকিলে পৰ্যটক বা নাগৰিকক অসম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শমূলক সকিয়নি প্ৰদান কৰিছে মঙলবাৰে কানাডা চৰকাৰে দেশখনৰ পৰ্যটকক ভাৰত ভ্ৰমণ সম্পৰ্কীয় নতুন ভ্ৰমণ সতৰ্কতামূলক পৰামৰ্শৱলী জাৰি কৰে ট্ৰেভেল এডভাইজাৰী জাৰি কৰিছে কানাডা চৰকাৰে উক্ত জাননীত উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰক বিপদজনক অঞ্চল হিচাপে ঘোষণা কৰি সন্ত্ৰাসবাদ আৰু অশান্ত জৰ্জৰ অঞ্চল হিচাপে চিনাক্ত কৰি অসম তথা মণিপুৰ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় কানাডা চৰকাৰে জাৰি কৰা এই এডভাইজাৰীৰ পিছত অসম চৰকাৰে কি প্ৰত্যুত্তৰ দিব সেয়া লক্ষণীয় হ'ব যদি অসমত সঁচাকৈ শান্তিৰ পৰিৱেশ আছে যদি অশান্তময় অসম এতিয়া শান্তিময় হৈ পৰিছে তেতিয়াহ'লে কানাডা চৰকাৰক জনোৱাটো অসম চৰকাৰৰ এতিয়া দায়িত্ব হ'ব আনহাতে যদি কেৱল ঢাক ঢোল বজায়ে অসমত এতিয়া শান্তিৰ পৰিৱেশ অহা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি আছে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ'ব গতিকে এতিয়া অসমে কি প্ৰত্যুত্তৰ প্ৰদান কৰে কানাডা চৰকাৰৰ এডভাইজাৰীক লৈ সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে অশান্তময় অসমত শান্তিৰ পৰিৱেশ গঢ়ি উঠিছে এই বক্তব্য বাৰে বাৰে প্ৰদান কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটাৰ পিছত আন এটা উগ্ৰপন্থী সংগঠনে মূল সুঁতিলৈ অহা বুলি দাবী উত্থাপন কৰি আহিছে এটাৰ পিছত আন এটা সংগঠনে অস্ত্ৰ সম্বৰণ কৰা বুলিও চৰ্চা চলিছে তেনেকুৱা এক সময়তে অশান্তময় অসমক লৈ এইবাৰ বিৰূপ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কানাডা চৰকাৰে নিজ দেশৰ নাগৰিকক এডভাইজাৰী জাৰি কৰি কৈছে যে অসমলৈ নাযাব যদি অসমলৈ যায় তেতিয়াহ'লে অত্যন্ত এৰাব নোৱাৰা কামতহে যাব কিন্তু এনে অসম ফুৰিবলৈ নাযাব কাৰণ অসম এতিয়াও অশান্তিময় হৈ আছে অসম এতিয়াও অশান্ত জৰ্জৰ হৈ আছে অসম আৰু মণিপুৰলৈ নিজ দেশৰ নাগৰিকক আহিবলৈ বাধা প্ৰদান কৰিছে কানাডা চৰকাৰে কি তথ্যৰ ভিত্তিত কি যুক্তিৰ ভিত্তিত এনে বাধা প্ৰদান কৰিছে তাক লৈ এতিয়া চৰ্চা চলিছে কিয়নো অসমত এতিয়া শান্তিৰ পৰিৱেশ গঢ়া বুলি অসম চৰকাৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বাৰে বাৰে কৈ আছে যদি শান্তিৰ পৰিৱেশে গঢ়িছে কিয় কানাডা চৰকাৰে এনে তথ্যৰ ভিত্তিত নিজ দেশৰ নাগৰিকক এডভাইজাৰী জাৰি কৰিব লগা হ'ল আৰু যদি সঁচাকৈ অসমত শান্তিৰ পৰিৱেশ নাই তেতিয়াহ'লে কোনে শান্তিৰ পৰিৱেশ থকা বুলি মিছা কথা কৈ আছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কানাডা চৰকাৰে যি এডভাইজাৰী জাৰি কৰিছে তাক লৈ এতিয়া অসম চৰকাৰে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভাৰত চৰকাৰে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ'ব কিয়নো এই এডভাইজাৰী বিশ্বজুৰি প্ৰচাৰ হোৱাৰ পিছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিব লগা পৰ্যটকৰ সংখ্যা নিশ্চয়কৈ কমিব গতিকে অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত আৰু কানাডা চৰকাৰক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা উচিত ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল